ৰাইজ আজি আহিলো ইলিছ মাছ খাবৰ কাৰণে আপোনালোকে ইলিছ মাছ খাই পাইছেনে মই আজিলৈকে কিন্তু খোৱা নাই আজি ফাৰ্ষ্ট টাইম খাম আৰু ইয়াতে দেখিছে ভাপত দিয়া এটা বনাইছে এটা পাতত দিয়া এটা এইটো সৰিয়হৰ লগত বনাইছে ইফালে আছে এইটো পুঠি মাছৰ জোল বনাইছে আৰু এইটো আছে কাৱৈ মাছ আৰু এইফালে আছে ভাঙন মাছ সদায় মানে মাংসই খাই থকা হয় আজি ভাবিছো সেইকাৰণে মাছে খাম এতিয়া পাতত দিয়া ইলিছ মাছটো অলপ টেষ্ট কৰি চাওঁ মাছটো পিছে টেষ্টটো বহুত মজা কিন্তু কাঁইট আছে বহুত আৰু এতিয়া মই আছো ব্ৰহ্মপুত্ৰ কেবিনত আৰু এখন আছে ফেঞ্চি বজাৰত সকলোৱে যিহেতু চিনি পায় এখন ফেঞ্চি বজাৰত বহুত বিখ্যাত আৰু ইয়াতে দেখিছে এতিয়া কিমান মানুহৰ ভিৰ এতিয়া সময় হৈছে দুটা মানে মানুহ একদম ফুল আৰু এতিয়া মোৰ খানা আহি গৈছে দেখিছে এখন ইয়াৰ ভেজ থালি ইয়াতে এটা বস্তু ভাল লাগে কিন্তু কলপাতত দিয়ে মানে আৰু ভেজ থালিখনতো যথেষ্টখিনি ভালকে দিয়ে আইটেম বিলাক আৰু ইয়াতে মই এতিয়া গোটেইখিনি মাছ লৈ লৈছো এইটো হৈছে ভাঙন মাছ লৈছো এতিয়া ভাঙন মাছটো পাই প্ৰথম টেষ্ট কৰি চাওঁ কেনেকুৱা হয় মাছটো টেষ্টটো ভাল আছে টেঙা জোল বনাইছে বিলাহীৰ লগত আৰু এইফালে দেখিছে কাৱৈ মাছ নোখোৱা আজি চাগে 5 বছৰ মানে হ'ল গুৱাহাটীত চাগে ফাৰ্ষ্ট টাইম হ'ব কাৱৈ মাছ আজিলৈকে খোৱাই নাই আৰু এইফালে আছে দেখিছে পুঠি মাছ পুঠিও মানে এইকেইজনী বহুত ভাল চাইজৰ পুঠি আৰু মানে টেষ্টটো বহুত মজা লাগিছে খাই পিনে আৰু এইটো আছে এটা ভাপত দিয়া ইলিছ মাছ আচলতে দাম চাই কাম আচলতে যিমান মাছ খাইছো আজিলৈকে ইলিছ মাছৰ লিখে কিন্তু টেষ্ট পোৱা নাই আৰু বিৰাট ধুনীয়া বনাইছে ইয়াতে কিন্তু মাছটোত মানে কাঁইট বহুত ভয়ে খাব লগা হৈছে এইফালে মোৰ লগত আহিছিলে আমাৰ জয়বৰাও খাই আছে এতিয়া মাছ এতিয়া আমাৰ ভাত খাই হৈ গৈছে শেষত খাইছো ইয়াতে পায়স আৰু ইয়াৰ লোকেশ্যনটো আপোনাক ভালদৰে কৈ আছো প্ৰথমতে ইয়াৰ মেনুখন চাই লওক ইয়াতে ডেইলি কি পাব লিখি থোৱা থাকে হোটেলখন আছে ফেঞ্চি বজাৰ কমাৰপতি লক্ষ্মী কেবিনৰ অপজিটত থকা এই বিল্ডিংটোতে আছে ফাৰ্ষ্ট ফ্ল'ৰ আহিব আপোনালোক এসাঁজ ইয়াতে খাই চাব